পাপৰ চানা পিঁয়াজ মুড়ি কোনে খাব জলকীয়া নহৰু তাতে স্পেচিয়েলি ফৰ এক্সাম কিমান নোৱাৰো কমি থাকিব মাথা মাৰি এতিয়া মজা আছে খাই ল'ব এতিয়া মজা আছে খাই ল'ব লাগে কাইলৈ পৰীক্ষা আছে কনভাৰ্চেশ্যন 25 মাৰ্কছ কোনে খাব ভাত টেঙা ইয়াত জলকীয়া গৈছে কিন্তু জলকীয়াটো চাই চাই ল'বা বেটি আহি যোৱা খাই থাকা বেটি তুলি দিয়া খাই খাই মজা আছে পঢ়ি থকা সদায় খাব লাগে ভাতখন ধুই আহোঁ পুহিছে অকণমান পুহিবই আকৌ জলকীয়া খালে চোকা হ'বা আৰু কিমান আছে বাকী বহুত আছে এই টিভিটো ভলিউমটো কমাই দিয়াচোন চিনেমা হলটো নিচিনা টিভি লগাই থৈ আৰু কেইটা আছে পৰিব এতিয়া এইখিনি পৰিব এতিয়া ক'ত থৈছা বাৰু ভালকৈ বহা বহুত আছে কি কৰি আছা অথনিৰ পৰা পানী আছে পানী খোৱা নহয় ইমান নাই পোৱা পাই বেছিকৈ নেদেখাবা খোৱা জ্বলা খোৱা তেতিয়া পঢ়িব পাৰিবা খোৱা অকণমান তুমি কি খালা ইয়াত জলকীয়া আছিলে চাগে জলকীয়াখিনি খাই দিলা নি জলকীয়া গুটি খাই দিলা নি বেলেগকৈ দি দিওঁ মুড়ি বাটটো দি দিওঁ দিয়া শুকান মুড়ি খাবা পিঁয়াজ দিম নে নিদিম একো নিদিওঁ নিমখ তেল থেংক ইউ কোৱা দেনা নাখায় জ্বলা দিয়ে খায় কি ক'ব লাগে 2005 বা 2021 কিমান কাজিয়া লাগিল এতিয়া 2021 বা 2022 কিমান লাগিবা ৰিটায়াৰমেণ্ট নলা নেকি এতিয়া কাজিয়া পা খোৱাত ব্যস্ত হ'ব ঠাণ্ডা দিয়ে প্ৰশ্ন উত্তৰ দিয়া এতিয়াই হ'ব এতিয়া কাজিয়া দুবাৰ মান কিমান কাজিয়া লাগিল এটা পলালে নে আৰু লাগিছিলে আছে এইটো এতিয়া ভিডিঅ'টো থাকি আছে দেই ৰাবৰটো হ'ব লাগিলে এদিব মানুহে পাতিব লাগিব বেলেগ জ্বলাও জলকীয়াটো যে বাৰী জলকীয়া জলকীয়া দিছা আদাও দিছা পিঁয়াজো দিছা আদা দিছোঁ পিঁয়াজো দিছোঁ তেতিয়াহে ঠাণ্ডাত জ্বলা খাবলৈ ভাল নিজে খাব নোৱাৰিছোঁ এতিয়া বেটিয়ে ক'ত খাব পাৰিব সেইকাৰণে নাখালে আকৌ মোৰ মোবাইলৰ কভাৰ এটা আনিবা দেই কালি মোক মোবাইলৰ কভাৰ এটা আনি দিয়া হ'লেও হয় নহয় দৰকাৰী বস্তু আছিলে সেইটো এতিয়া অনাটো দৰকাৰী বাৰু সেইটো বেছি দৰকাৰী নহয়
অদৰকাৰী বুলি কোৱা নাই, সেইটো গোটেই ঘৰখনৰ বস্তু হ'ল। মোবাইলৰ কভাৰটো মানে অকল মোৰ বস্তু হ'ল যেন ন। মই যাম আৰু নাখাওঁ দেই। চকু পানী ওলাই গ'ল। তুমি এতিয়া সেইখিনি কমপ্লিট কৰা। পৰীক্ষা আছে সিহঁতৰ কাইলৈৰ পৰা। নাকৰ পানী ওলাই গ'ল দেই। মুড়ি, পাপৰ, পিঁয়াজ, আদা, জলকীয়া। জলকীয়াকেইটা ইমানেই জ্বলা। তুমি খতম দিলা। বাদাম কেইটামান হ'ব লাগিছিলে না? বিয়াৰ দিন আছিলে কালি। কি পাতিম আৰু বৰ বুঢ়ীকেইটা আগতো নেপাতো বাৰু। লগৰখিনি আহে আৰু কোনোবা খিনি নহয় আৰু এহাল আহে। প্ৰথমৰ পৰাই আহে সেইহাল। ল'ৰাটো এওঁৰ লগত মানুহটো, ছোৱালীজনী মোৰ লগত। ভাত পানী বনাই মেলি খাওঁ আৰু লগে ভাগে। তাই মোলৈ কিতাপ এখন আনে। এইবছৰ নাহিলে, যোৱা বছৰটো লকডাউনতে গ'ল। কালি মাংস আনিলোঁ, ভাত খালোঁ। বাইদেউহঁতক মাতিলোঁ আৰু একেলগতে খালোঁ গোটেইখিনি। ইমানেই আৰু চকলেট 4টামান লৈ আহিছে। বেলুনকেইটা বাৰু বেটিয়ে আনিবলৈ ক'লে, মোৰ বেলুন চেলুন তাই হুলস্থুল কৰি আছে পৰহিদিনাখনৰ পৰা। বেলুন আনিবা, বুনিয়া ভুজিয়া আনিবা। বুনিয়া ভুজিয়া আনিলে চাহ খালোঁ। ইমানে আৰু কিন্তু মেজ যে পাতিম অকল কাজিয়াই লাগি থাকে। 2005 পৰা বিয়া পতাৰ পৰা কাজিয়াই লাগি থাকে। কি মেজ যে পাতিম কাজিয়া লগা মানুহটো দেখিলে দণ্ডা লাগে, গুণ্ডা লাগে। গাড়ীৰ পৰা ৰখাই থৈ দিছে, ৰংখিনি ধৰি থৈ দিছে। হাঁহিবও নাজানে। মই হ'লো হাঁহি ভাল পাওঁ মানুহ আৰু কাজিয়া নহৈ হ'ব কি। মই হ'লো হাঁহি ভাল পোৱা মানুহ, এওঁ হ'ল হাঁহিব নজনা মানুহ। দুটা মানে এটা মুদ্ৰা ইপিঠি কেনেকৈ লগ লাগিলো আৰু কপালত আছিলে যে স্মট কানেকশ্যন। পানী খাই সঁচাকৈ মানুহে বেছি কথা নপতা মানুহৰ লগত বিয়া হ'ব নালাগে আকৌ, মন বুজি পাবলৈ নাই। হাঁহি চাহি নাই মুখত। কি ভাবি আছে, কি কথাত বেজ পাতিছে, কি কথাত বেয়া পালে, কি কথাত ভাল পালে বুজিবলৈ একো উপায় নাই। কথা কোৱা কৰি চিষ্টেম নাই। ভয় খাব হৈ মানুহ ইমান কথা। মই ভয় খাওঁৱে বাৰু, ইমান আঁতৰত আছোঁ সেইকাৰণে। বাকীবোৰ মানুহো ভয় খাব। মানুহ লাগিব হাঁহিব নজনাবোৰ। লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছিলে? হাঁহিব নজনাবোৰ হয় দেৱতা নহ'লে বেৱতা। তুমি কোনটো হয়? চৈতানটো নকলো আৰু শুনিবলৈ বৰ বেয়া শব্দটো। তুমি কোনটো হয় তাৰ ভিতৰত? দেৱতা। দেৱতা মানে ভগৱান যে নহয় আৰু তুমি ইটো হ'লেও এইটো নহয় দেই। কাইলৈ পৰা ল'ৰা পৰীক্ষা আছে, মানে এনেই আৰু হেৰি লাগি আছে আৰু পৰীক্ষা ল'ৰা ছোৱালী দিব। পৰীক্ষা ল'ৰা ছোৱালীয়ে দিব বাৰু, মাক বৌ এনেই হেৰি নহয়। হৈছে কেনে 7:30 হৈ গ'ল। তাকে আৰু জনাই দিলোঁ আপোনালোকক। হৈ গ'ল।
কথাটো ক'ব লাগিছিলে কালিয়ে বাৰু 25 ডিচেম্বৰ খ্ৰীষ্টমাছ এতিয়া কালি সময় নাপালোঁ কালি ভণ্টি ছোৱালীজনী বাৰ্থডেও আছিলে তালৈও গ'লগৈ ইহঁতি 16 বছৰ বিদায় দিলোঁ আৰু 16 বছৰ নি কেইবছৰ নেজানো নহয় কেইবছৰ 16 বছৰ বিদায় দিলোঁ মই হিচাপে কৰা নাই হিচাপ কোৱাচোন 2005 ধৰা 2005 আকৌ 25 বাদ তাৰিখ দিয়া 5 দিন থাকিলে 6 দিন 5 দিন কেলৈ বাদ দিম আকৌ বা এইফালে 6 বাৰ ধৰিলোঁ 6 5 4 দিন এইফালে 21 দিন 21 মাহ 21 বছৰ অঁ 10 11 11 17 বছৰ বিদায় 17 বছৰ আছো এটা মানুহৰ লগত তথাপিতো মন বুজিব নাপালোঁ দেই এইটো মানুহৰ লগত মন বুজি নাপালোঁ তথাপি 17 বছৰ ধেমালি সময় নহয় ইয়াতে ডাঙৰ হোৱা নিচিনা হৈছে অন্তৰৰ গভীৰলৈ যাব লাগিব ন তেতিয়াহে গভীৰলৈ কিহত যায় জাহাজত যায় নে নাৱত যায় গভীৰলৈ নে ডুব মাৰিব লাগিব মানুহ চিনি পাবলৈ বেছি টাইম নালাগে নহয় 17 বছৰ চিনি নাপালোঁ তোমাক আজি ভাল কাইলৈ বেয়া আজি বেয়া কাইলৈ ভাল বহুত পুৰিলে দন্দুৱা মানুহক বেছিকৈ পুৰে জলকীয়া গুণ্ডাৰৰ নিচিনা লাগিছে দেখিবলৈ তোৰ দাড়িত কেলৈ ৰং সোপা ঘঁহিছে কাটি পেলাবা ক'তনো দাড়ি ৰং কৰিছে নহয় নি ঘঁহি থৈ আহিছে এতিয়া অকণমান দেৰি আগত চুলিটো ঘৰে ঘৰে দাড়িটো ঘঁৰাই মিছা পকিলে হ'ব কম বয়সতে পৰি গ'ল চুলি দাড়ি কম বয়স বুঢ়া হ'লা মোতকৈ কেইবছৰ ডাঙৰ তুমি কি কম বয়স নহয় নি 4-5 বছৰ ডাঙৰ মোক দাড়িখিনি কাটি দিলে এতিয়াও মানে মানুহে মুখে ডাঙৰ বুলি কয় একদম মানে কষ্টত ৰাখি ৰাখি মোক বুঢ়ী কৰি পেলালা এইবোৰ দিন চকু গুৰি কেনেকুৱা ক'লা পৰিলে কন্দুৱাই ক'লা যে সদায় কন্দুৱাই থাকে আকনো কি সদায় কন্দুৱাই থাকে মিছা এতিয়া ৰাইজসকল নতুন বছৰটো কেনেকৈ আৰম্ভ কৰিব এতিয়া আমাৰ কি কৰিবা আমাৰতো প্লেনিং কৰি থোৱা ঘৰতে আছে হ'ব নি অকল ঘৰতে খাই থাকিম সদায় ঘৰত পাৰ্টি খাই থাকোঁ ঘৰতে মানে আমাৰ দেখোন মানুহ আছেই আৰু আমাৰ দুইঘৰ পাৰ্টি অনবৰত হৈয়ে থাকে দুইঘৰ পাৰ্টি সদায় হৈয়ে থাকে সদায় বুলি ক'লেও বেয়া নহয় এদিন বা দুদিন গেপ হয় আৰু মাহেকত 28 দিনমান পাৰ্টিয়ে হয় নেকি আজি চুলিখিনি মানে একদম ভাল লাগিছে মোৰ একদম ফ্ৰেছ লাগিছে চুলিখিনি দেখিবলৈ ভাল লাগক বেয়া লাগক মানে মোৰ ফ্ৰেছ লাগিছে কি ধান খেৰ খাৰে ধুলোঁ হিপিয়া হয় একদম ইমানেই ফ্ৰেছ লাগিছে নহয় একদম চাফা লাগিছে নিজকে মানে মোৰটো চুলিখিনি ভালকৈ খাৰ নহৰিলে মানে ধৰক পানী এসোপামান ঢালি দিলোঁ লগালগ লাহে লাহে পানী ঢালিব লাগে তেতিয়া হেৰি চাইমদ অকণমান থৈ দিওঁ নি হাজৰগুটি কেইটামান বিচাৰি দিওঁ বিহুত এবাৰ চাইমদ খাম পাৰ্টিটি হ'ব গাহৰি 2 কেজি যিয়ে হ'লেও ঘৰতহে খাবা গাহৰি হ'ব 2 কেজি কি হয় নতুন বছৰ 31 ডিচেম্বৰ দিনাখন 2 কেজি গাহৰি আৰু হ'ব এটা লোকেল কুকুৰা সৰু হওক ডাঙৰ হওক সেইটো মতলব নাই কিন্তু 2 কেজি গাহৰি চিয়'ৰ মই গাহৰি নাখাওঁ এটা ফুল আহিব আৰু বেলেগটো নাই বাৰু ফুল এটা আহিব কি ফুল গাহৰি আহিব 2 কেজি কি ফুল লাল নাম্বাৰ 1 ফুল এটা আহিব খাই পিনে কাজিয়া লাগিব নালাগে কাজিয়া শেষ বিদায় যোৱাকালিৰ পৰা আমাৰ বিদায় হৈ গ'ল বাঘে মাংস নাখায় বুলি ক'লে মোক বিশ্বাস কৰিম এনেকৈ চাবলৈ গ'লে মই ফটককৈ কাজিয়া নালাগো উদগনি দি থাকে যে মই লাগো এনেই মোক কাজিয়া লগা মানুহখিনি লাগে নেলাগে মই সাপকো দেও নিদিয়া তুমি কাজিয়া নালাগো এনেকৈ চাবলৈ কথা দন্দুৱা গ'লো আগৰ পৰাই দন্দুৱা মই বুজি নাপালোঁ গুণ্ডা শিমলুগুৰি গুণ্ডা আছিলে লোকেল গুণ্ডা চব বাদ দি নতুন বছৰ বেয়া কথা এতিয়া কাজিয়া চাজিয়া লাগি মেলি এতিয়া বেয়া কথা তু মেৰি দিল মে আজা मैं तेरे दिल में आजा সেইটো কথা বাদ দিয়া নতুন বছৰ ঘৰত নাখাওঁ পাৰ্টি অনবৰত ঘৰতে সোমাই থাকিম নতুন বছৰ ক'ত যাব ফুৰিবলৈ যাওঁ ক'বালে চবেই গৈছে গাড়ীখন আনি লওঁ তাৰপিছত একো গাড়ী চাড়ী কথা বাদ দিয়া এখন গাড়ী দিলা নহয় আৰু এখন গাড়ী আকৌ দিব নোৱাৰে ইমান ধুনীয়া স্কুটি এখন আছিলে আমাৰ গাড়ী চিঞৰি থাকিব পোৱা নাই কি ক'ম
নতুন বছৰ ক'ত ফুৰিব যাবা নতুন কোৱাচোন বছৰ তুমি? আগতীয়াকৈ চবকে শুভেচ্ছাটো দি দিয়া আকৌ নে কি নে পিছত দিবা সেইদিনাখনকে দিবা সেইদিনাখন দিম আকৌ সেইদিনাখন ৰাতি দিম এটা কথা নহয় কি কথা নহয় মই অকল ঘৰতে খাই খাই চৌকাটোৰ ওচৰৰ ভিডিঅ' বনাই থাকিম নেকি ক'ৰবালৈ জানুৱাৰীত যাওঁ যাম ফুৰিবলৈ জানুৱাৰীত যাম পাৰ্টি খাবলৈ নহয় ফুৰিবলৈ যাওঁ সেইটোৱে জানুৱাৰীত যাম ডিচেম্বৰত নহয় জানুৱাৰীত যাম এতিয়াও বেটীহঁতৰ পৰীক্ষা আছে 30 তাৰিখলৈকে সঁচাকৈ পৰীক্ষাটো বৰ বেলেগ 30 সময়ত তাৰিখলৈকে পাতিলে পৰীক্ষা আছে 31 তাৰিখৰ দিনা পাৰ্টি খাম 30 তাৰিখলৈকে জানুৱাৰী পৰীক্ষা আছে ৰ'বা এই শুনা জানুৱাৰী 4 তাৰিখৰ পৰা আকৌ আছে মেজৰ ছাবজেক্টকেইটা তুমি শেষ হ'ব লাগিছে 30 তাৰিখ নক'লো আৰু কাইলৈ কাইলৈৰ পৰা আছে 30 তাৰিখলৈকে মাইনৰ ছাবজেক্টকেইটা তাৰপিছত 4 তাৰিখৰ পৰা আছে 10 তাৰিখ নে 11 তাৰিখ 10 তাৰিখলৈকে আছে হপায় সেইখিনি আছে মেজৰ ছাবজেক্টকেইটা তাৰপিছত কেই তাৰিখৰ পৰা 13 নে 14 তাৰিখৰ পৰা বিহুৱে হৈছোঁ এই এতিয়া 30 তাৰিখে শেষ হ'ব যে 30 তাৰিখ শেষ হোৱাৰ পিছত জানুৱাৰী কেই তাৰিখৰ পৰা আছে আকৌ 4 তাৰিখৰ পৰা 4 তাৰিখৰ পৰা সেইকেইটা 50 মাৰ্কৰ আছে 1 2 3 তাৰিখ 3 দিন থাকিব নহয় কালিতো অন্তত তুমি মোক নেল পুলিচ এটা আনি দিব পাৰিলা চোৱা নকেইটা একেটা নেল পুলিচ কিমান লগাই থাকিম গিফ্ট মানুহে এনেকৈ কৈ নলগাই কি নহয় কয় না? মই আনিও দিব পাৰোঁ ন মই কাইলৈ আনি দিব পাৰোঁ পৰহিলৈ আনি দিব পাৰোঁ এইটো কথা কালিয়ে নানিলা কালি নানিলা কালি মই চকলেট সোপা লৈ আহিছে 20 টকীয়া চকলেট সোপা এসোপামান নেল পুলিচ এটা লৈ অহালেও হয় চকলেটৰ সলনি কি কালাৰ লোৱা নাজানো নহয় আমাৰ আকৌ মানুহজনী ক'ত আহিলেহে আকৌ দেই ক'ত মই জানিবা বেজি পৰা হোটেললৈকে চব আনি দিব লাগে নাযায় নহয় কোনে বজাৰ চজাৰ ওলাই নাযায় মই আনি দিব লাগে চব বস্তু নকওঁ আৰু নকওঁ মই দোকান কৰি থকা বজাৰ কৰি থকা বিয়াত টান পাওঁ আলুগুটি কেইটকা দাম বুলি ক'লে মানে নোৱাৰে আকৌ ক'বলৈ পিঁয়াজ কেইটকা নোৱাৰে ক'বলৈ কেনে ক'ম মই আহি কওঁহি যে আকৌ কেইদিনমানৰ পিছত সুধো কেইটকা আছিলে বাৰু জানো তুমিহে জানা অঁ মই আলু পিঁয়াজৰ দাম মই নিজৰ বস্তুকেইটাৰ দাম জানো নাই আলু পিঁয়াজৰ কথা কৈছে আমাৰ আকৌ বজাৰ কৰিবলৈ যদি পঠিয়াওঁ নহয় কেনেবাকৈ এই বুঢ়া বুঢ়ী মানুহ যদি জলকা লাগি বহি থাকে তেওঁ যদি 20 টকা বস্তুটো তেওঁ যদি 50 টকা কয় 50 টকা দি লৈ আহিব অঁ বহুত দয়ালু মানুহ বেয়া লাগে আকৌ সেইকেইটাকে লৈ তিতা ভেকুৰী মানিমুনি এইবোৰ লৈ বহি থাকে নাই এই টিভিটো ভলিউমটো কমাই দিয়াচোন আমাৰ কাণখন শান্তি পাইছোঁ এতিয়া কমাই দিয়া ল'ৰাজনী পঢ়ি লওক অকণমান মই অথনিৰ পৰা যোদ্ধা আকবৰ চালোঁ মানুহবোৰে ভাবিব পৰীক্ষা আছে বুলিব এই পুৰা টিভি এই কথাটো মানে এইটো মই পৰীক্ষাৰ আগদিনাখন পঢ়িবলৈ নথওঁৱেই পঢ়াবলৈ লোৱা পৰীক্ষাৰ আগদিনাখন তাইক অকল অলপ এনেই ওপৰে চাবলৈ দিওঁ আৰু প্ৰতিবাৰে যি পৰীক্ষা হওক বছৰেকীয়া হওক ইউনিট হওক ছমহীয়া হওক পৰীক্ষাৰ আগদিনা পঢ়িবলৈ মই নথওঁ তাৰমানে আগৰ পৰাই তাইও অভ্যাস হৈ গ'ল পৰীক্ষাৰ আগদিনা তাই মানে টিভি চিভি চাই মেলি খাই বৈ অলপ আৰাম কৰে অলপ এনেই ৰিভাইজ কৰে আৰু ওপৰে তাৰপিছত বাকীখিনি আগতীয়াকৈ চব আগতে কৰি থয় কোনো নাই চব আগতে কৰি থোৱা থাকে কৰি থৈ দিবলৈ কওঁ যি মানে চব পাৰে বুলি সেইটো নহয় সেইটো কোৱা নাই মানে খালি যিকেইটা পাৰে সেইকেইটা মানে আগতে কৰি থ'বলৈ দিওঁ পৰীক্ষাৰ আগদিনাখন তাই পঢ়া বুলি ক'লেও নপঢ়েও সেইদিনাখন মুখস্থ কৰিবলৈ দিলে নোৱাৰেও লৰালৰিকৈ নোহোৱাটো নাই আৰু মানে আগদিনাখনলৈকে যি হ'ল আৰু মানে সেইটো তেনেকুৱা চিষ্টেমটো আমাৰ চবৰে বেলেগ বেলেগ যে কিছুমান ল'ৰা ছোৱালীয়ে আকৌ আগদিনাখনেই পঢ়ে ধুনীয়াকৈ সেইদিনাখন পঢ়িলেই ধুনীয়াকৈ মনত থাকে সেইদিনাখনেই পাৰে আমাৰ আকৌ ছোৱালীজনী সম্পূৰ্ণ বিপৰীত আমাক কি হ'ব লাগিব আগতেই পঢ়াই থ'ব লাগিব ধুনীয়াকৈ পঢ়াই পিনি মুখস্থ কৰিবলৈ দি থ'ব লাগিব পৰীক্ষাৰ আগদিনাখন আৰু ৰেষ্ট ল'ব পূৰা দগৰি শুব দিনত ভালকৈ শুই লৈছে 2 ঘণ্টামান আজি অকল বাহিৰত এনেই চোতালত আৰু কিতাপখন লৈ এবাৰ চালে আৰু ৰিভাইজ কৰিলে যি পাৰিব আৰু তেনেকৈ আৰু এই অৱস্থা এতিয়া সেই দেখিছে নহয় এনেকুৱা কৰি আছে মুৰি খাই লোকে একদম চকু টিপ মৰা নাই পঢ়াত কাইলৈ পৰীক্ষা বুলি হ'ব আৰু ভিডিঅ'টো দীঘল হৈ গৈ আছে 17 মিনিট হৈ গ'ল কাটিব লাগিব বাই বাই আজি দেখাই দিয়া বাই বহুত কিবা কিবি ঘৰুৱা কথা শ্বেয়াৰ কৰি দিলোঁ আপোনালোকে ভুল নুবুজিব দেই হেল্ল' বাই বাই মানুহবোৰ অকণমান ৰাইজৰ মাজলৈ উলিয়াই আনিছোঁ মানে আকৌ 31 তাৰিখে লগ পাম আৰু এনেকৈ অকণমান বুজি পোৱা হয় নি সেইবুলি ভাবি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মানে চিনাকি কৰাই মানে টানি কিবা কিবি আৰু এনেই চান্সতে
নহ'লে নাহে তেতিয়া নহ'লে নাহো যে। নহ'লে নাহো নহয়, নহ'লে ঘপকে লগাই দিলে কিন্তু দেই ভিডিঅ'টো ঘপকে মুখৰ আগত দি দিলে এতিয়া উপায় নাই ৰখি দিলোঁ আৰু ঠাণ্ডা লাগিছে তাতে ৰখি দিলোঁ মানে ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নকওঁ বাৰু, শ্বেয়াৰনো নকৰে আৰু কোনেনো শ্বেয়াৰ কৰিব চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব, হৈছে নাই ছাবস্ক্ৰাইব কৰিব। মই সদায় ভুলকৈ কওঁ বোলে ছাবস্ক্ৰাইবটো, এই বেটিয়ে সেই বুলি কয়। বেল আইকনটো আমাৰ নাহে কৈছে, নালাগে বেল আইকন হেৰি কৰিব, লাইক কৰিব, চাব, নতুনকৈ বন্ধু হ'ব, বন্ধু বান্ধৱী হ'ব। আকৌ লগ পাম নতুন ভিডিঅ' লৈ। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ এভৰিৱান।